হয়, আপুনি এক্সচেঞ্জ কাৰ্ড বনাইছে কিন্তু আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন হেৰুৱাই গৈছে। আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে ইয়ৰ আধাৰ নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড উইথ আছ এনেকুৱা প্ৰব্লেম যদি পাই আছে, তেন্তে আপুনি হেৰুৱাই যোৱা এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব, আজিৰ এইখন ভিডিঅ'ত মই গোটেইখিনি প্ৰচেছ দেখুৱাম। হাই হেল্ল' নমস্কাৰ মৰমৰ চি ভিএলি ভাই বন্ধুসকল, মই মুস্তাকিম আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ দৰে এইখন ভিডিঅ'টো এটা ৰিকুৱেষ্ট জনাই আছোঁ। আপুনি যদি আমাৰ ইউটিউব চেনেলখন নতুন হয় তেন্তে অৱশ্যই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন অলপ প্ৰেছ কৰি দিব। আৰু আজিৰ ভিডিঅ'ৰ মেইন টপিক লৈ আমি আগবাঢ়ো। হয়, এতিয়া চাই আছে মোৰ ডেস্কটপ স্ক্ৰীনখন। আপুনি আপোনাৰ যিকোনো এখন চাৰ্চ ব্ৰাউজাৰত গৈ পেলাই সেৱা সুধু চাৰ্চ কৰি দি দিব, নহ'লে এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেৱা সুধু অফিচিয়েল ৱেবছাইটখনৰ লিংক এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে। আপুনি তাত ক্লিক কৰি পেলাই আহিব পাৰিব। চ' সেৱা সুধু অফিচিয়েল ৱেবছাইটখন ঠিক এনেকুৱা হয়। আপুনি লগ ইন আৰু ৰেজিষ্টাৰ ওপৰত ক্লিক কৰি দি পেলাই আপুনি ইয়াতে দুটা টাইপত লগ ইন কৰিব পাৰিব। আপুনি যদি এজন চি ভিএলি হয় তেন্তে চি কানেক্টৰত বাৰু ক্লিক কৰি দি দিব। চি কানেক্টৰত ক্লিক কৰি দি দিলে আপুনি ছাৰ্ভিচত বাৰু ক্লিক কৰি দি দিব। চ' ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ পিছত ওপৰত ইয়াতে বহুতকেইখিনি ছাৰ্ভিচৰ অপশ্যন পায়। ওপৰত চাৰ্জৰ যিটো অপশ্যন আছে ইয়াতে এক্সচেঞ্জ কাৰ্ড বুলি আপুনি চাৰ্চ কৰি দি দিব। চ' এক্সচেঞ্জ কাৰ্ড বুলি চাৰ্চ কৰি দি দিলে ইয়াতে ৰেজিষ্ট্ৰেশ্যন যেটা প্ৰচেছ আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ এমপ্লয়মেণ্ট যে দিয়া আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, ইয়াতে আপুনি আধাৰ কাৰ্ড আৰু নন আধাৰ কাৰ্ড আপুনি এপ্লাই কৰিব পাৰিব। চ' আপুনি মই আপোনাক দেখুৱাব চেষ্টা কৰিম যে আপুনি আধাৰ কাৰ্ড দি পেলাই কেনেকৈ কৰিব। চ' ইয়াতে চিম্পলি আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বাৰু টাইপ কৰি দি দিব। তাৰপিছত আধাৰ কাৰ্ডত যিটো নেম আছে ছেম টু ছেম নেম আপুনি টাইপ কৰি দি পেলাই আধাৰ ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰ আছে তাত এটা OTP যাব। সেই OTPখিনি ইয়াতে বাৰু আপুনি ভেৰিফাই কৰি দি দিব। চ' এইখিনি আহিল, মই ইয়াতে টাইপ কৰি দি দিলোঁ। চ' টাইপ কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব ইয়াৰ আধাৰ নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ বুলি ইয়াতে শ্ব' হৈ আছে। তেন্তে আপুনি এতিয়া কি কৰিব আৰু কেনেকৈ আপুনি আপোনাৰ এনৰলমেণ্ট কাৰ্ডখন বা এক্সচেঞ্জ কাৰ্ডখন আপুনি চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব, এইখিনি প্ৰচেছ মই বাৰু আপোনাক এক্সপ্লেইন কৰিম। হয়, আপুনি কি কৰিব, এইখন ব্ৰাউজাৰ আপুনি ক্ল'জ কৰি দি দিব। দি পেলাই আকৌ লগ ইন হৈ আহিব। আহি পেলাই ইয়াতে চাব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন এটা যে ওপৰত দিয়া আছে। আপুনি যদি এজন চি হিচাপে যদি আপুনি লগ ইন কৰিছে, নিশ্চয় চাগে আপুনি জানে যে ইয়াতে চিৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা গোটেইখিনি এপ্লিকেশ্যন নাম্বাৰ ইয়াতে আহে। আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন দুটা অপশ্যন পায়। আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। চ' ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আকৌ আপুনি এবাৰ আপোনাৰ আধাৰ নেম আৰু আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰি দি পেলাই আধাৰ ভেৰিফাই কৰি লৈ ল'ব। তাৰপিছত আকৌ এটা OTP আহিব, OTPখিনিও আপুনি ভেৰিফাই কৰি লৈ ল'ব। চ' OTPখিনি ভেৰিফাই লৈ লোৱাৰ পিছত ঠিক এনেকুৱা এখন ইণ্টাৰফেচ চাব পাৰিব। চ' ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াতে বিচাৰি আছে। আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই আৰু ৰেজিষ্ট্ৰেশ্যন ডেটটো কিমান তাৰিখে আপুনি এপ্লাই কৰিছে সেই ডেটটো দি পেলাই আপুনি গেট ডাটা বাৰত ক্লিক কৰি দি দিব। চ' আপোনাৰ ওচৰত মই আপোনাক এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি নাথাকে তেন্তে আপুনি কেনেকৈ বিচাৰিব, এইটো প্ৰচেছ বাৰু মই আপোনাক কৈ দি আছোঁ। চ' ইয়াতে ৰেজিষ্ট্ৰেশ্যন আপুনি চাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপুনি কৰিব পাৰিব বা আপডেট কৰি ল'ব পাৰিব। আপোনাৰ ওচৰত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে বা আপুনি ৰেজিষ্ট্ৰেশ্যন ডেটটো জানে তেন্তে আপুনি ইয়াৰ পৰা ডাটাটো চাব পাৰিব। চ' আপোনাৰ ওচৰত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে তেন্তে আপুনি নিশ্চয় ইয়াতে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপুনি চি ভিএলি এজ এ চি ভিএলি হিচাপে লগ ইন কৰি পেলাই আপোনাৰ কাষ্টমাৰক বা আপোনাৰ কনজিউমাৰক দিছে, তেন্তে নিশ্চয় চাগে আপোনাৰ সেৱা সুধু পৰ্টেলত ইয়াতে ডাটাখিনি গোটেইখিনি ছেভ কৰা আছে। চি ভিএলিয়ে সেৱা সুধু পৰ্টেলৰ আগৰ RTPS যিটো ৱেবছাইট আছিলে সেইটো ৱেবছাইটত ডাটাবিলাক যদি ডিলিট হৈ গৈছে, তেন্তে আপুনি যদি আপোনাৰ পৰ্টেলত যদি নাপায় তেন্তে আপুনি কি কৰিব, আপোনাৰ নিয়াৰেষ্ট অফিচত গৈ পেলাই আপুনি এইখন ডাটা বাহিৰ কৰিব পাৰিব। চ' আপোনাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত এটাকৈ এক্সচেঞ্জ কাৰ্ডৰ অফিচ দিয়া আছে, এই অফিচত ভিজিট কৰিব লাগিব। আধাৰ কাৰ্ড আৰু বাকী ডকুমেণ্টছ যিখিনি আপুনি অনলাইন আপলোড কৰিছে গোটেইখিনি লৈ পেলাই অফিচত ভিজিট কৰিবই লাগিব। থেংক ইউ।